নমস্কাৰ মই অভিকাশ্যপ পুনৰ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত আহিছোঁ। আমাৰ বাইদেউ আহিছে, কিবা এটা লৈ আহিছে। কি লৈ আনিছা তুমি? আজি অতিথি মাতি কিনে কি তুমি শুশ্ৰূষা কি কৰিছা? মই হেৰি হাঁহ বনাইছোঁ, হেৰি কৰি মেলি এইখিনি চাকি মিঠিয়া বৰা চাউলৰ আৰু হেৰি মানে মাংস চাউলৰ মিক্স আছে। বঢ়িয়া বঢ়িয়া স্পেচিয়েল বুলি মানে কিনি আনি থৈ দিছোঁ, মই এইবিলাক বনাব নাজানো। হয় হয়। এতিয়া এইখিনি চাকি বেটি কি কৰিছা? ফ্ৰী ফায়াৰ খেলিছা? কি খেলি আছে? ফ্ৰী ফায়াৰ মৰি গ'লা ব্ৰ? কেনেকুৱা পাইছা আজি তুমি ইয়াত আহিছা? ফাৰ্ষ্টিং কথা আই এম হেপী নাও এণ্ড নেক্সট টাইম কি নাম আছে নাজানো, পিছত পাই ভাল চিম্পুক পাই ভাল লাগিছে এণ্ড ৰিজনিক পাই ভাল লাগিছে, ৰিজনিক পাই আৰু মালকো পাই ভাল লাগিছে। হয় আৰু আপোনালোকো চাই থাকিব। বহুত দিনৰ পৰা অভি আমাৰ ঘৰত আহিম আহিম কৈ আছিলে, আজি আহিছে আৰু উপায় নাইকিয়াত একদম হাজতকে উলিয়াই দিছোঁ মই। সদায় খাই থাকে আৰু ইয়া আমাৰ বৌয়ে কিন্তু গুলিছে দেই। নমস্কাৰ, স্বাগতম জনাইছোঁ। মই অভিকাশ্যপ নতুন এটা ব্লগ লৈ আহিছোঁ। এয়া মই আৰু চিম্পুৰ ফালৰ পৰা আমি থেংক ইউটো দি দিলোঁ, মাৰ ফালৰ পৰা থেংক ইউ দি দিলোঁ। আৰু বনি আছে বুলি কৈছে চিম্পুৱে, আৰু মায়ে এয়া বনাই ৰেডি কৰি দিলে। চ' কিছু কষ্ট কৰিলে তেওঁলোকে এই গৰমত আমাৰ কাৰণে, চ' তাৰ কাৰণে আই এম চ' চৰি এণ্ড ভাল লাগিল। হাই মিছ, হোৱাটছ ইয়ৰ নেম? তোমাৰ নামটো কোৱা। অ'কে, নাইচ নেম। বৰ্তমান তুমি কি কৰি আছা? অ'কে, পঢ়া শুনা কোৱা। কি ক্লাছত পঢ়ি আছা? নাইচ। কোনখন স্কুল? মৰাণত নে? নাইচ। মায়ে কিবা এটা কৈ দিয়ক। নামটোহে কৈ আছোঁ। বৰ্তমান তেখেতে হৈছে এগৰাকী খুব সুন্দৰ সাংবাদিকতা কৰি আছে আৰু লগতে খুব ধুনীয়াকৈ অভিনয় কৰে, অভিনেত্ৰী হয় এগৰাকী, আৰু কণ্ঠটোও ভাল, লগতে গোটেইখিনি কৰি আছে, নিজে নিজে কৰি আছে। ভাল লাগিছে এইখিনি, খুব সুন্দৰ গীত গায়। আৰু আহিবলগীয়া প্ৰজেক্ট কিছুমান আছে, মই তাৰ বিষয়ে আজি আলোচনাও কৰিম অকণমান, আৰু লগতে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি যাম। আপোনালোকে ব্লগটো চাই থাকক আৰু কিবা এটা কৈছে কৈ দিয়া। আৰু এতিয়া হেৰি অলপ মানে কিছুমান মানুহৰ যে পাইলছ হয়, এটা আকৌ কিবা খজুলি হয়, সেনেকুৱা দৰৱবিলাকো দিওঁ। ঘৰৰ পৰাও নিবলৈ আহে। কাৰোবাৰ যদি মানে কেঁচুমীয়া হয়, মোৰ পৰা দৰৱ দিব। কোম্পানী বুলি নহয়, এইটো মই আয়ুৰ্বেদিকৰ দিওঁ, লগাবলৈ দিওঁ, হেৰি খাবলৈ নিদিওঁ, লগাবলৈ দিওঁ। গুড জব। আকৌ মই নিজে হেৰি কণ্টেক্ট নম্বৰ দিয়া। অভি বহুত দিনৰ পৰা আহিম বুলি কৈছিলে, আজি আহিছে। বহুত ভাল লাগিছে, বহুত 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 ভাল লাগিছে। আৰু সেইকাৰণে এতিয়া কি উলিয়াম আৰু মই হায়াৰ লৈ আহিছোঁ। পিছফালে আছে এজন কিনাৰত এজনে মেইন, এজনে কেইটা গাড়ী কৰি দিয়া লাহেকৈ গাব, মই কেমেৰাটো ঘূৰাই দিম। হয় নাই? কেনেকুৱা পাইছে আমাৰ চিংগাৰজনে? লগ পাই ভালে পাইছে, ভাল লাগিছে সঁচাকৈ। মই এতিয়া কেমেৰাটো ঘূৰাই দিছোঁ। চাটনিত কি কি দিছে চাটনিত? নৰসিংহ, আমলখি, তাৰপিছত ভেদাইলতা, জলকীয়া, আদা। খুব ধুনীয়া লাগিছে। এই চাটনিয়ে মেইন। কেনেকুৱা লাগিছে তোমাৰ? হা, গান গাব পাৰিবা নাই? অ'কে, গাবা দেই। এতিয়া গাবা নি? অঁ, এয়া বৰ্তমান আমি ভাত খাবলৈ বহিছোঁ। খুব ধুনীয়াকৈ মাংস বনাই দিছে। এয়া ব্ৰ ভাত খাইছে। কেনেকুৱা লাগিছে সেইটো কোৱা? মজা লাগিছে নে? হয়নে? কৈছাহে নে? ব্ৰ কোৱা তুমি, কেনেকুৱা লাগিছে?
লগা ভাত খাই পোৱা নাই হয় নেকি? বৰ্তমান খাই আছে। আৰু মা জীৱনত কি কৰি পোৱা নাই? আচাৰ দি পোৱা নাই? এনেকুৱা আচাৰ দি পোৱা নাই বুলি কৈছে। গোটেই ভিডিঅ' মই কৈছো নহয়, এয়া এনেকুৱা আচাৰ মায়ে জীৱনত দি পোৱা নাই বুলি কৈছে। এয়া মায়ে খুলি দেখাইছে আচাৰ। এয়া বঢ়িয়া। তাই ভাত খোৱা ষ্টাইল চোৱা। তুমি জীৱনত কি কৰি পোৱা নাই ব্ৰ? ভাত খাই পোৱা নাই এনেকুৱা মানে স্পেচিয়েল খানা খাই পোৱা নাই মজা মজা। বেটি কিবা ক'বা নেকি তুমি? কিন্তু গান এটা শুনিম আকৌ তোমাৰ পৰা, শুনাবানে? থেংক ইউ অ'কে, ভাতটো খাই লওঁ তাৰপিছত অ'কে ভাত খাই লওঁ। কি ক'বা তুমি? অঁ সেইটো হয় নহয়, দিগদাৰ হ'ব ন? একো নাই। খাই কেনেকুৱা লাগিছে? এনেকুৱা বঢ়িয়া লাগিছে ন? কিছুমান মাংস আছে এণ্ডিং কৰি দিয়া তুমি লৈ লোৱা প্লিজ টেক ইট ব্ৰ। মই দিলো তেখেতক হয়। নকলে এণ্ডিং কৰিবলৈ দিছো। হয়। ষ্টাৰ্টিং আমি কৰিছিলো হয়। এণ্ডিং তেখেতক কৰিব দিছো। অবভিয়াছলি। মই এক্টৰ তেখেত আৰু এখেতে কি কৰিব? তেখেতেতো তোমাৰ অলৰেডি এণ্ডিং কৰি ৰেষ্ট লৈ আছে বুলি কৈছে। তেখেতে কৈছে সমাপ্ত। ৰেষ্ট লৈ আছে বুলি কৈছে। আমি তাৰমানে মায়ে ষ্টাৰ্টিঙতে আছে বৰ্তমান। আৰু মই দেখিছে সমাপ্ত দিলোঁ। সমাপ্ত দিয়ে আৰু ধুনীয়া গ্ৰন্থ। আৰু যদি তুমি গীত দি কোৱা, তুমি যেতিয়া প্ৰথম গৈছিলা স্কুলত কি হ'লে? সেইটো গৈ দিয়া মজা। নাইস অডিয়েন্স ৰাইজ দিয়াত আছে। অডিয়েন্সবোৰ বিনামূলীয়া টকাত চাই আছে। মজা মজা।